ক'বলৈ গ'লে ইউটিউব মোৰ সপোন, ইউটিউব মোৰ সকলো। যেতিয়া মই মানে ভাবি লওঁ আৰু সেইখিনি ভবাৰ কাৰণে আজি মই মানে কৰি আছোঁ, কিন্তু ইউটিউব পইচা পাম বুলি নহয়, গম পাইছেনে? সেইখিনি যদি আপোনালোকে ভাবি লৈছে তেনেহ'লে পইচা বুলি যদি ভাবি লৈছে তেনেহ'লে আপুনি ইউটিউব কৰা আজিৰ পৰা বাদ দিয়ক আৰু ইউটিউবলৈ নাহিব। আপোনালোকে বেলেগ কাম কৰক তাৰ বাদে, সেইটোৱে লাভ হ'ব আপোনালোকৰ কেৱল। বছৰৰ ৬০টি ভিডিঅ', ৬০টি দিন। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকক আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বছৰৰ শেষ দিন আৰু শেষ দিনৰ পৰাই মানে মই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো যিসকল বন্ধু বান্ধৱীয়ে চাই আছে সেইসকল সকলোকে ইংৰাজী নৱবৰ্ষ হিয়াৰ পৰা শুভেচ্ছা জনালোঁ আৰু আগন্তুক আহিব লগা আমাৰ মাঘ বিহু তাৰো বিহু শুভেচ্ছা জনালোঁ। আজি এই ভিডিঅ'টো মানে মোৰ কাৰণে বিশেষকৈ আৰু আপোনালোকে যিসকল মোৰ বন্ধু বান্ধৱী চাই আছে সেইবাবে মই ভাবিলোঁ ভিডিঅ'টো দিওঁ আপোনালোকৰ মাজলৈ। মানে মোৰ আমেৰিকাৰ পৰা এখন চিঠি আহিলে আৰু চিঠিখন বহুত বেছি মোৰ কাৰণে বিশেষ আৰু সেই চিঠিখন নহ'লে মই মানে ইউটিউবৰ ফালৰ পৰা পইচা নাপাওঁ আৰু সেইখন মানে যুঁজি অৱশেষত মই পালোঁ। যিসকল মানে ইউটিউব কৰি আছে সেইসকলৰ এটা সপোন থাকে, সেই সপোনটো পূৰণ কৰিব হ'লে এই বস্তুটো লাগে। এই বস্তুটো যদি নহয় তেনেহ'লে ইউটিউব কৰা কোনো ফল নাথাকে। গতিকে মানে কি হয়, এইটো এডচেঞ্চ পিনটো মই ফাইনেলি পালোঁ আৰু মানে কি হয়, মোৰ যিটো এড্ৰেছ এই এড্ৰেছটো মই ভেৰিফাই কৰা নাছিলোঁ আৰু মই মন কৰাও নাছিলোঁ একচুৱেলি, আৰু সেইকাৰণে মোৰ পলম হৈ গুচি গ'ল। একো নাই, কিন্তু সেই এডচেঞ্চ পিনটো কিমান দিনত আহিলে আৰু কি বস্তু আৰু কেনেকৈনো পালোঁ, কিমানখিনিৰ পৰা কিমান ঘাট প্ৰতিঘাত নেওচি কিমানখিনি হেঙা পাৰ হৈ আজি মই এই মানে এডচেঞ্চ পিনটো পাবলৈ সক্ষম হ'লোঁ, তাৰ বিষয়ে এই ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো চাই আপোনালোকে অৱশেষত এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। নতুনকৈ যিসকলে আহিছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব ভাইকেলিয়ে। মোৰ এডচেঞ্চ পিনটো কেনেদৰে কোনটো ষ্টেপ ক'ত পাৰ হৈ আহিলোঁ তাৰ বিষয়ে আলোচনা কৰাৰ আগতে মই এটা মানে দুটামান কথা আপোনালোকক অৱগত কৰাম বুলি মই ভাবিলোঁ এই ভিডিঅ'টোৰ যোগে। কাৰণ মই যেতিয়া ভিডিঅ' আৰম্ভ কৰিছিলোঁ তেতিয়া মই যেতিয়া ৰাস্তা ঘাটে বা ক'ৰবাত মই ভিডিঅ' বনাব যাওঁ, মানে যি পাৰোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এই ভিডিঅ'সমূহ বনাব যাওঁতে বহুত লোকে মানে এই কি বনাইছে, অগলা হ'ল নেকি, পগলা হ'ল নেকি, পগলা টাইপৰ হ'ল নেকি, সি গ'লহে নেকি, এনেকুৱা ধৰণৰ ডিম'টিভেশ্যন আৰু এইবিলাক বনাইনো পইচা পায় নেকি। পইচা পোৱাছে মতলব নাই, কাৰোবাৰ সপোন থাকিব পাৰে, কাৰোবাৰ কিবা এটা দি থৈ যাব। জীৱনটো দুদিনীয়া, আজি আছোঁ কাইলৈ নাই, হয় নাই? আৰু ভাল বস্তু এটা যদি ৰাইজক দি থৈ যাওঁ মোৰ ফালৰ পৰা এতিয়া বহুত বেছি মই আনন্দিত। কিন্তু সেইসকল ব্যক্তিয়ে আনন্দিত নহ'বও পাৰে। সেইসকলে মানে কি হয় যে খালোঁ বছ, কাৰোবাক দিছোঁ নিদিছোঁ সেইবিলাক যে মতলব নাই। কিন্তু মোৰ সেইটো কথা নহয়। আৰু বহুতে সোধে যেতিয়া মোৰ মনিটাইজেশ্যন অন হ'ল বুলি মানে দুই এজন বন্ধু বান্ধৱীক ক'লোঁ আৰু তেওঁলোকে মানে মনতে ভাবি ল'লে যে ইউটিউবৰ পৰা সি পইচা পাই আছে, আৰ্নিং কৰি আছে। কিন্তু ইমান সহজ কথা নহয়, যে কিছুমান ষ্টেপ থাকে, সেই ষ্টেপবোৰ মানে পাৰ হৈহে আপুনি সেইবোৰ পাবলৈ সক্ষম হ'ব। তেওঁলোকে ভাবে আৰু মুঠতে মনিটাইজেশ্যন অন হ'ল, ইউটিউবত চাই মনিটাইজেশ্যন অন হোৱাৰ পিছত পইচা পায় সেইটো বুলি ভাবি লয়, একাউণ্টত পইচা সোমাই আছে বুলি। এটা সপোন আছে, সপোনটো মানে কি হয়, একচুৱেলি মোৰ ইউটিউবৰ ফালৰ পৰা ফাৰ্ষ্ট আৰ্নিং যেতিয়া মই কৰিম মানে আমাৰ ওচৰে পাঁজৰে থকা অকণমান আজি এবেলা খায় কাইলৈ খাব নোৱাৰা মানে অৱস্থা, কৰিবও নোৱাৰা শাৰীৰিকভাৱে অক্ষম, তেনেকুৱা টাইপৰ মানুহক যদি মই দুই পইচা সহায় কৰিব, পইচা হিচাপে নহয় কিবা এটা যি হয় যথাশক্তিয়ে যদি সহায় কৰিব পাৰোঁ, এইটো এটা মোৰ বহুত বেছি সপোন আছে। আৰু সেই সপোনবিলাক আপোনালোকৰ যদি মই ভালে থাকোঁ আৰু ভিডিঅ'সমূহ দি থাকিম, আপোনালোকে মৰম চেনেহ কৰিব। যিখিনি মই ইউটিউবত টকা পাম সেইখিনি ইউটিউবতে খৰচ কৰিম আৰু আপোনালোকৰ যিসমূহ ভিডিঅ' মই আপোনালোকৰ চালে কিবা এটা পায় আপোনালোকে মেছেজ, তেনেকুৱা ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত। মোৰ এড্ৰেছটো সঠিককৈ ভেৰিফাই কৰাৰ পিছত আমেৰিকাৰ পৰা অহা এই চিঠিখন 12 দিনমান লাগি গৈছে, ডাকঘৰযোগে পঠিয়াইছে। 8ৰ পৰা 12-15 দিন এনেকুৱা লাগি যায় আৰু মোৰ যিখিনি টকা আৰ্নিং হ'ব আপোনাৰ ডাইৰেক্ট একাউণ্টত আপুনি ভৰাব মানে নাপায়, আপোনালোকে গুগল এডচেঞ্চত আপোনাৰ সোমাই তাৰপিছতহে আপোনালোকৰ একাউণ্টলৈ সোমাব। আৰু আপোনাৰ এই গুগল এডচেঞ্চ আপোনাৰ পিন নাম্বাৰটো পাবলৈ হ'লে বা পঠিয়াব হ'লে এই কাগজখন পাবলৈ হ'লে আপোনালোকৰ $10 হ'ব লাগিব, মিনিমাম $10 হ'লেহে আপোনালোকে লাভ কৰিব পাৰিব। আৰু $100 হ'লে আপোনালোকৰ টকাখিনি এডচেঞ্চত সোমাই তাৰপিছত আপোনাৰ একাউণ্টলৈ আহি যাব। আৰু এতিয়া মই মানে খুলিম আৰু তাৰ ভিতৰত থকা আপোনালোকৰ পিন নাম্বাৰটো উলিয়াবৰ বাবে এই ছাইড কৰ্ণাৰকেইটা আপোনালোকে আৰামছে ফালি উলিয়াব লাগিব। নহ'লে যদি যেনি তেনি ফালা চিলা কৰে তেনেহ'লে যদি পিন নাম্বাৰটো কিবা কাৰণত যদি আপোনালোকৰ মানে চিনাক্তকৰণত ভুল হয় তেনেহ'লে যদি ছাবমিট কৰোঁতে যদি ভুল কৰে 3বাৰ চান্স থাকে। আপোনালোকে পাৰ কৰিব লাগিব মানে ভেৰিফিকেশ্যন কৰোঁতে। এয়া চাওক
আৰু যে মই সেই এডচেঞ্চ পিনটো পাবলৈ সক্ষম হ'লোঁ, সেই এডচেঞ্চ পিনটোৰ বাবে আপোনালোকে ইউটিউবটো ক্ৰিয়েট কৰি আপুনি ভিডিঅ' দিবলৈ আৰম্ভ কৰিলে। দিয়াৰ পিছত আপোনালোকে 1 বছৰ 365 দিনত সম্পূৰ্ণ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি আৰু 4000 ঘণ্টা ৱাটচ টাইম, মানে আপোনাৰ ভিডিঅ'সমূহ 4000 ঘণ্টা চাব লাগিব বন্ধু বান্ধৱীসকলে, সেই 1000 মানুহসকলে। তাৰপিছতে আপোনালোকে যেতিয়া 4000 ঘণ্টা হৈ আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ হ'ল, আপোনালোকে মনিটাইজেশ্যন এপ্লাই কৰিব পাৰিব। কাৰণ কৰাৰ পিছত আপোনাৰ ডলাৰলৈ গোট খালে, ডলাৰলৈ আপোনাৰ কি হয়, আগতে খুব বেছি ভাল আছিলে, মানে আপোনাৰ ফেচবুক বা ইনষ্টা বা টিকটক বা ইউটিউব গোটেইখিনি মিলাই আপোনালোকে $100 হ'লে আপোনাৰ মানিটো মানে একাউণ্টলৈ ল'ব পাৰে। কিন্তু এতিয়া আপোনাৰ চব ছেপাৰেট কৰি দিলে। ইউটিউব বেলেগ, ইনষ্টা বেলেগ, ফেচবুক বেলেগ। আপোনাৰ যদি ইউটিউব কৰিছে তেনেহ'লে আপোনাৰ ইউটিউবত আপোনালোকে $100 হ'ব লাগিব। $100 হ'লেহে আপোনাৰ এডচেঞ্চৰ ভাল, মানে তাত সোমাব ফাৰ্ষ্টে, তাৰপিছত আপোনাৰ মোৰ নিজা একাউণ্টলৈ সোমাব, গম পাইছেনে? আৰু সেইখিনি পৰ্যায় পাবলৈ আজি মই সক্ষম হৈছোঁ, দিয়ক আপোনালোকক কেৱল আপোনালোকৰ আশীৰ্বাদ মৰমৰ বাবে। তো আগন্তুক আহিব লগা নতুন ভিডিঅ'সমূহ চাই থাকিব। আৰু ভিডিঅ'টো ইমান বিশেষ লম্বা নকৰোঁ, মুঠতে আপোনালোকে যদি চেনেল এটা খুলিছে ভালকৈ আপোনালোকে ৰাইজক কিবা এটা দিবলৈ চেষ্টা কৰক। আৰু 4000 ঘণ্টা সেইদৰে পাব খুব সোনকালে, আৰু 1000 ছাবস্ক্ৰাইবাৰ পাব। গোটাই মেলি আপোনাৰ মনিটাইজেশ্যন অন কৰি লওক। আৰু এছামিছ ইউটিউব চেনেল খুলি আপোনালোকে পইচা ঘটিম বুলি নাহিব, ইউটিউব পইচা খৰচেই হ'ব বৰঞ্চ। যদি আপোনালোকে ভাল কিবা ঘৰতে বহি যদি ভাল কিবা এটা মেছেজ দি থাকিব পাৰে তেনেহ'লে খোলক। কিন্তু এইবিলাক মানে আগতে বহুত ভাল আছিলে এছামিছ চেনেল। ফাৰ্ষ্টে যিসকলে মানে উঠি গ'ল, সেই ষ্টেপবোৰ জখলাবিলাক বহুত পাৰ হৈ গ'ল তেওঁলোকে। লকডাউনৰ ছিজনত আপোনালোকে গম পায় বহুত বেছি মানুহ ব'ৰ হৈছিলে, আৰু ব'ৰ হৈ থাকোঁতে আপোনাৰ বহুত চেনেল গ্ৰ'থ হৈ গ'ল। কিন্তু এতিয়া পাছৰ যিখিনি পৰ্যায়ৰ চেনেল, সেইখিনি খুব কম সংখ্যক চেনেল মানে গ্ৰ'থ হোৱা, আৰু সেইখিনি সহায় কৰিব লাগিব কেৱল আপোনালোকে। আৰু সেইখিনি যদি আপোনালোকে আগ নবঢ়ায় তেনেহ'লে আমি পাছুৱাইহে যাম, আগুৱাই নাযাওঁ। গতিকে ইমানখিনিয়ে ভিডিঅ'টো আজিলৈ সামৰিলোঁ। পৰৱৰ্তী সময়ত লগ পাম। বাই বাই। নতুন এটা ভিডিঅ' আশাৰে বাই বাই।